গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিজয় সাথী ব্লগছ। তো আপোনালোকে যদি মোৰ যোৱাকালিৰ ভ্লগটো চাইছিল তো তেনেহ'লে গম পাইছিলে যে আমি দোকান দি আছোঁ। তো আজি সেই দোকানৰ আজি 3 নম্বৰ দিন আৰু গোটেই মানে পূজা মেলাৰ আজি 4 নম্বৰ দিন। তো আজি মই ভ্লগটো পুৰা একদম দিনৰ পৰাই আৰম্ভ কৰিলোঁ। আজি মানে দেখাম আমাৰ দোকানত মানে কি আছে সকলো দেখাম আৰু আমাৰ দোকানৰ লাভ কিমান হয় বা লোকচান কিমান হয় সকলো কম। আমি মানে লাষ্টৰ ভিডিঅ'টো মই ক'ম। আৰু আজি মই ভ্লগটো দিনৰ পৰা আৰম্ভ কৰিলোঁ। আৰু বহুতে এইটো ভাবিব পাৰে যে আমাৰ ঘৰৰ পৰা মেলাখন কিমান দূৰ। তো সেইকাৰণে আজি মই আমাৰ ঘৰৰ পৰা পুৰা একদম মেলালৈকে তাৰ পৰা টাইমলেছ ভিডিঅ' বনাম। তো আপোনালোকে আজি চাই থাকিব। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই যাই আছোঁ গৰুকেইটা বদলাই আহোঁ, তাৰপিছত মেলাত যাম। তো চাই থাকক ভিডিঅ'টো। তো গৰু বদলাই আহিলোঁ আৰু এতিয়া মই যে কৈছিলোঁ টাইমলেছ ভিডিঅ' বনাম বুলি। তো এতিয়া টাইমলেছ ভিডিঅ'টো চাওক। তো এইটো হৈছে আমাৰ ঘৰ। তো ইফালে আছে মানে ইফালে মেলা। তো এতিয়া বলক যাওঁ। আহি পালোঁ দোকান আৰু এইখন চাওক বেনাৰ। এইটো দেখিছেনে? এইটোৱে মানে মই এবাৰ চাই লওক এখন এবাৰ। এতিয়া বলক অলপ ভিতৰৰ পৰা আহোঁ। তো চাওক ভিতৰত এইটো হৈছে কাৰ্যালয় আৰু ইফালে মণ্ডপৰ কাষতে আমাৰ দোকানখন আছে। তো ইয়াতে এতিয়া বাৰু একো নাই এতিয়া। আৰু ইফালে চাওক এইটো মন্দিৰ বনাই আছে, নতুন মন্দিৰ। আৰু পুৰণা মন্দিৰ হৈছে এইটো চাওক, সেইটো মানে এইটো পুৰণা মন্দিৰ। এতিয়া মন্দিৰ আৰু অহা বছৰ হ'ব আৰু কমপ্লিট। আৰু এতিয়া বৰ্তমান দোকানত একো সামগ্ৰী নাই, মাত্ৰ এই টেবুল 3খন আছে আৰু এই লাইটটো আছে। বাকী সামগ্ৰীবিলাক মানে আমি ৰাতিয়ে লৈ যাওঁ মানে। তো চাওক আমাৰ দোকানৰ কাষৰ দোকানখনে দোকান খুলিয়ে আছে। তো এতিয়া আমিও আৰু খুলি দিওঁ আৰু দিয়ক। দোকানখন আমি খুলি দিলোঁ। এতিয়া অলপ চাফ চিকুণ কৰি আছোঁ। এইবিলাক চাওক চাফ চিকুণ কৰিলোঁ এইবিলাক আমি কোন যা আজি বেয়া আজি চলাব নাই আজি কিবা চলিব। তো দোকানৰ সামগ্ৰীবিলাক আমি আনিলোঁ আৰু সামগ্ৰীবিলাক আমি ৰাতি থৈ দিওঁ এইখন দোকানত থৈ দিওঁ। এইখন দোকানত তো সেইখন মানে আমাৰ গাঁৱৰে খুৰা দাদা এটা দোকানত এইখন তাতে আমি থৈ দিওঁ, তাতে থাকে আৰু। কিন্তু এনেকৈ থাকিলেই নহ'ব, বাচন বৰ্তনসমূহ ধুব লাগিব। তো এতিয়া বলক ধুই আহোঁ। আমাৰ বাচন বৰ্তন পুৰা ধুৱাই পেলাই চাওক পুৰা বনাই আছে। আৰু লগতে ৰাতিও হৈ গ'ল দিয়ক, চাওক সেয়া পুৰা আন্ধাৰ হৈ গ'ল। আৰু আমাৰ এইফালে চাওক পুৰা চাহ বনোৱা আমাৰ ৰেডি হৈ গ'ল। পনীৰ পুৰা বইল কৰিলোঁ। এইফালে গাখীৰ একদম গৰুৰ পৰা পিয়ৰ গাখীৰ। আৰু ইফালে কাপবিলাকৰ পৰা বঢ়িয়াকৈ মুচি কিনে চাফা কৰিলোঁ। আৰু ইফালে পানী বটলখিনিও বঢ়িয়াকৈ সজাই দিলোঁ। আৰু ইফালে চাওক এয়া ধূপ জ্বলাই দিছোঁ। তো সেয়াই আৰু দিয়ক। আমি এতিয়া যাওঁ ঘৰত, কাপোৰ পিন্ধি আহোঁ, আকৌ যাম না। আৰু আমাৰ যে কাষ্টমাৰ চন্দন দা চাহ খাই লাগছে, চাহ খাই লাগছে মটকা খাব লাগে। মটকাত ঠিকে আছে দিয়ক। পিছে আমি এতিয়া ঘৰৰ পৰা আহোঁ। আমি যাওঁ দেই, আকৌ আহি আছোঁ। ঘৰত আহি পালোঁ আৰু বঢ়িয়াকৈ কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। তো এতিয়া বলক যাওঁ মেলালৈ। আৰু আজি বা মানুহ কেনেকুৱা হয় নাজানো, আজি অলপ মানুহ কম দেখা পাইছোঁ। যোৱাকালি মানে এইখিনি সময়ত মানুহৰ মানে পুৰা জাম হৈ গৈছিল ৰাস্তাত। তো সেয়াই আৰু এইয়া চাওক চাইকেল মানে বাইক পাৰ্কিং ষ্টেণ্ড আৰু সেইয়া আগত মেলা। তো বলক আহি পালোঁ দোকান। আৰু আজি মানে পুৰা ইফালে মানে গান বাজনা বজি আছে, মানে প্ৰগ্ৰেম আছে, সেইকাৰণে হেডফোনডাল লৈছোঁ। আৰু আহি কেনে পুৰা কাপ চাপবিলাক পুৰা মুচিলোঁ। আৰু এইফালে কাষ্টমাৰ আপোনালোকে চাব পাৰে এতিয়া চাওক। আৰু আমাৰ কিন্তু ছোৱালী কিন্তু বহুত আহে কিন্তু দেই আমাৰ তাত চাহ খাব। মানে আমাৰ চাহটো পুৰা মানে ভাল পায়তো। আৰু ইফালে গান বাজনা পুৰা বুজি আছে। তো তাৰ কাৰণে আজি এইটো লৈছোঁ, চাই থাকক ভিডিঅ'টো। মানে আজি মেলাত নাটক আছে, নাটক মানে সেই ভাতৰ নাটক, কিন্তু মঞ্চটো হৈছে বাৰু। তো তাতে মানে এয়া হাল্লা হৈ আছে আৰু
হ'ব দিয়ক আৰু কিমান নাটক চাই এতিয়া অলপ দোকান চাওক আমাৰ চাই মটকা চাই তো হ'ব দিয়ক আৰু কিমান চাই বেচিম তো এতিয়া সেই যে দেখা পাইছে চকৰিটো তো এতিয়া বলক অলপ মিনা বজাৰ ফালে অলপ ফুৰি আহোঁ আৰু ক'ৰবাত উঠো বলক তো আহি গ'লো এয়া জাপিত তো প্ৰথমতে ইয়াতে উঠো আৰু ইফালে আছে ইয়াৰ সুমন আৰু বিভূতি তো সুমনে কিবা ক'ব নেকি কিবা কবি নেকি কিবা কবি কেনেকুৱা লাগছে মজা না দে তই কেন থাক ভয় লাগে মোৰ সব ভয় লাগে বহুত ভয় লাগে বিভূতি মাত ভয় মানে কিবা খাই বিভূতি তই ঠিক আছে উঠ কিয় নুঠা কৰিবি না নেকি মই নুঠো ভাই পানী পুৰি খাইছো ওলাই যাব না মানে মাথা ঘুৰাই গৈছে একদম পুৰা মাথা গৈছে পুৰা কেনে লাগিল বঢ়িয়া সেইটোত উঠিলো এতিয়া উঠিম এইটোত আৰু উঠা নেকি এতিয়া আমি উঠিম এতিয়া মানে চব পুৰা চিটবোৰ এইটো এবাৰ ঘূৰাই ল'ব তাৰপিছত আমি উঠিম আৰম্ভ হৈ গ'ল ব্ৰেক ডেন্সৰ ইঞ্জিন তো ইয়াৰ নেক্সট বাৰ আমি দুটাই উঠিম তো এতিয়া এনে এবাৰ চাই লওঁ আৰু উঠি গ'লো ব্ৰেক ডেন্সত আমি দুটাই এতিয়া ঘূৰাব লাহেকে ভাল লাগিছে নেকি অলপ মুড়ি লগা নাই মই চব পৰি যাব নেকি এটা ভয় নাই ইয়াতে মাথা খুলি পাব বুলি অলপ ভয় লাগে বাকী ইয়াতে একো ভয় নালাগে আৰু Your smile keeps playing, you're miles away, yeah. I would go overseas just like that. Don't overthink it, why can't you stay? Give me the call and I'll just be there like that. I don't understand it, but you keep me together when everything around me keeps me under pressure, yeah. It's so overwhelming, but I will wait forever so you can come and get it. I don't understand it, I don't understand. আজিৰ কাৰণে আমি দোকান সামৰিলো তো পুৰা আমি পেট ভৰাই খালো পুৰা বিৰিয়ানী খাই আহিলো আৰু ইফালে আছে সাগৰ তই কি খালি ভাত শুনা তই মই কি খাম আৰু কালি আমাৰ তাত চাহ খাব আহিবি যিমান খোৱা খাবি চাও গিলাচটো কেনেকা কি গিলাচ চাবি এইটো গিলাচ মটকা চাই চালে নহ'ব কিন্তু কালি খাব লাগিব লৈ যাওঁ দি লৈ যাওঁ তো এতিয়া বাজিল 2:13 যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব
লগতে চেনেলটো কৰিব ছাবস্ক্ৰাইব মানে আজি ভিডিঅ'টো এইখিনি সামৰণি কৰোঁ আৰু কালি ভ্লগ বনাম তো দিয়ক পিছে আৰু সামৰণি মাৰি দিওঁ আজি